গাইজ বেয়া খং উঠি আছে কিন্তু চুইটো লৈ আছো একদম আজি এবাৰ হলে সি থাকিব নহলে মই থাকিম হাতী হাতী মেৰা সাথী মোৰ বহুত ভাল লাগে কথা পাতি আজি অলপ লেট হ'ল আসসালামু আলাইকুম বন্ধুসকল আজি মানে ডাইৰেক্ট ইয়াৰ পৰাই ষ্টাৰ্ট কৰিলো আৰু দোকান আহিলো দোকান খুলি মেলি চব ৰেডি আৰু আজি মানে হেৰি শুক্ৰবাৰ ডেইলি ব্লগ দিম বুলি ভাবিছিলো বাট ডেইলি ব্লগত মানে এইবিলাক অলপ খেলি মেলি হৈ গ'ল আৰু সেইকাৰণে ডেইলি একেবাৰে ডেইলিটো হোৱা নাই এটা দিন স্কিপ কৰি মেলি দিম আৰু মানে আজি ভাবিলো আজি শুক্ৰবাৰ আজি নামাজ পঢ়িব যাব লাগিব চ' নামাজ পঢ়িবলৈ যাওঁতে টুপি লগাই আজি মাৰ্কেটো ওলাম মানে ব্লগ কৰি মেলি মই এতিয়া আৰু গৈ গৈ ব্লগ কৰি থাকিম বাৰু এতিয়া দোকানলৈ যাওঁ দোকানলৈ গৈ বহি মেলি দেখুৱাই আছো বন্ধুসকল যাওঁ এতিয়া নামাজ পঢ়িবলৈ টুপিটো লগাই লওঁ কেনেকুৱা লাগিছে গাইজ গাইজ ওলালো নামাজ পঢ়িবলৈ এয়া বন্ধু এজন আহিছে হাতী মেৰা সাথী সেইটো ভাল লাগিছে ইয়াত আহিয়ে থাকে ইয়াত বাৰু কি নহওক যাওঁ নামাজ পঢ়িবলৈ এইয়া মছজিদটো ওলাই আৰু অলপ চলপ তালৈ গৈ লওঁ মানে মই ভাবিছিলো ভিতৰলৈ গৈও মানে দেখুৱাম বুলি ভাবিছিলো কিন্তু এজন মানে দাদা এজনে মোক সেইদিনা মানে ক'লে মানে মই ব্লগ মানে মিনি ব্লগ এটা দিছিলো ন তাত যে মই ভিতৰতো দিছিলো মোক খুব গালি পাৰিছে মানে যে বোলে নামাজ পঢ়ি থকা টাইমটোত এটলিষ্ট এইবিলাক নকৰিবি এনেকে ক'লে চ' মই ভিতৰতো নিদিওঁ মানে যাওঁতে সেইকাৰণে দিছো আৰু আজি মানে মাৰ্কেটত ডাইৰেক্টলি ওলাই মানে ভিডিঅ' বনাইছো আৰু কিনো মানুহে এইবিলাক ভাবে যি ভাবে কোনো প্ৰব্লেম নাই মানে ভাবিলে কিবা হ'ব জানো স্কাইখন কি মজা লাগিছে কিন্তু দেই আজি বাৰু নামাজটো পঢ়ি ওলাই লওঁ একেবাৰে কি কণলৈকে গৈ লওঁ তাৰপা নামাজ পঢ়ি ওলাই লওঁ একেবাৰে তাৰপা লগ পাই আছো আলহামদুলিল্লাহ গাইজ নামাজ আদায় কৰিলো এতিয়া দোকানলৈ আকৌ উভতো বহুত টাইম হৈ গ'ল আজি অলপ লেট হ'ল সেইটো এলি হ'ল বাৰু দোকানত গৈ লওঁ তাৰ পাছত অলপ কাম আছে সেইখিনি আদায় কৰিব লগ পাই আছো অলপ দেৰি গাইজ পানী খাব লাগে বহুত বেছি পানী খাব লাগে এয়া পুৰা পানী এইটো এদিনত এদায় হৈ যায় মানে মোৰ এদিন বা দুদিন দুদিন যায় আৰু বহুত পানী আলহামদুলিল্লাহ পানী ইমানে খাই দিলো একদম বাথৰুমলৈ দৌৰি লাগি গৈছে এই গ্লাছটো দি এইটো 300 ml গ্লাছ হয় এইটো 300 ml গ্লাছটো মই 15-16 গ্লাছ মান মই খাই দিওঁ দেৰি মানে আৰু খাওঁ আৰু বাথৰুমলৈ 15 গ্লাছ পানী খাওঁ আৰু 15 বাৰ বাথৰুমলৈ যাওঁ দিনটো আচ্ছা এয়া পুৰা কাষ্টমাৰ এজন আহিছিলে হা কাষ্টমাৰ এজন মানে পেণ্ট এইবিলাক জিন্স পেণ্ট চালে জিন্স পেণ্ট তেখেতৰ কাৰণে অলপ প্ৰব্লেম হ'ল মানে অলপ লং লাগিছিলে তেখেতৰ বহুত বেছি ওখ আছিলে দাদাজন মানে বহুত বেছি ওখ কাৰণে অলপ পেণ্টটো নিমিলিলে সেইকাৰণে মানে মাক আহিছিলে লগত মাকে ক'লে যে বোলে তোমাৰ লগত ইমানে ভাল লাগিলে কথা চথা পাতি এতিয়া নলৈনো কেনেকেনো যাওঁ কিবা এটা লওঁ বোলে তাৰপৰা আৰু টি চাৰ্ট এটা লৈ গ'ল মানে সেইটো নিড নাছিলে তেওঁ বুলি টি চাৰ্ট এটা লৈ গ'ল মানে মোৰ বোলে ভাল লাগিলে কথা পাতি কিবা আৰু মোৰ লগত ভাল লাগে কথা পাতি আৰু ভাল ন বাৰু যি কি নহওক এয়া পুৰা একদম অৱস্থা বেয়া হৈ গ'ল ঠিক কৰো আৰু এইকেইটা বহুত টাইম লাগিব এইবিলাক দেখাত লাগিছে কেইটামান কিন্তু বহুত গাল আছে মাৰ্কেটত ধুনীয়া বাচ্চা এটা আছে গাইজ হাই 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 তাই চখ হৈ গৈছে গাইজ কি হৈছে বোলো তাকে লগ পালো আৰু তাইক হাই কৈ দিলো গাইজ জোতা এযোৰ আছে নতুন এইযোৰ আলফা ফ্লাই ধুনীয়া কিবা একদম মজা জোতা এইযোৰ হেনো অলিম্পিকত বেন কৰি থৈছে এইযোৰ জোতা মানে ইমানে মানে ভাল আৰু ইমানে জঁপিয়াবলৈ কিবা কিবি আৰু অলিম্পিকত বেন কৰি থৈছে মানে মজা জোতা এইকেইটা দেখিছে নেকি ভাল লাগিছে জোতাযোৰ কিবা এটা মজা লাগিছে পিন্ধি চাওঁ নেকি পিন্ধি চাওঁ ৰ'ব
এইযোৰ জোতা গাইজ যদি এই ভিডিঅ'টো চাই মেলি যদি কোনোবাই ল'বলৈ আহে এক্সট্ৰা 10% ডিছকাউণ্ট দিম এনে ডিছকাউণ্ট থাকে এক্সট্ৰা 10% ডিছকাউণ্ট দিম ভাল লাগিছে কিন্তু জোতাটো পিন্ধি বহুত আৰাম ন চফ্ট হয় একদম জঁপিয়াই মজা লাগিছে জোতা ধেৰ আছে গাইজ সেইটো বুলিয়ে নহয় যোনটোৱে লাগে ল'ব পাৰে এক্সট্ৰা 10% ডিছকাউণ্ট মোৰ ফালৰ পৰা মানে ডিছকাউণ্ট অলৰেডি থাকে বাট এক্সট্ৰা দিম মই সেইটো মোৰ ফালৰ পৰা থাকিব মানে ত' দেৰি নকৰিব আহি যাওক ল'বলৈ যদিহে নিড হৈছে 1 hour later. বেয়া খং উঠি আছে কিন্তু চুইটো লৈ আছো একদম আজি এবাৰ হ'লে সি থাকিব নহ'লে মই থাকিম আছো ঐ তোক মই চাৰ্জাৰটো আনিবলৈ পাছত তই গাই এইবিলাক অলপ ধেমালি ন যি শ্বুটিং কৰি আছিলো এইবিলাক খেলি মেলি হৈ গ'ল গাইজ বেয়া চেয়া নাপাব অকণমান ধেমালি কৰিলো এইটো কোনো ধৰণৰ ৰিয়েল নাছিলে অলপ ধেমালি কৰিলো আৰু ভাল লাগে আৰু এনেই অকলশৰীয়াখিনি বহি থকাতকৈ অকল কিবা অলপ ধেমালি কৰিলো আপোনালোকৰ লগত বেয়া চেয়া নাপাব সেইটো কোনো ধৰণৰ বেয়া একো নাই জাষ্ট ধেমালি হয় বাৰু আজিলৈ ইমানেই যদি ভিডিঅ'টো চাই ভাল পাইছে অকণমান হ'লেও তেতিয়াহ'লে এটা লাইক কৰিব নতুন হ'লে ছাবস্ক্ৰাইব কৰিব আজিলৈ আহোঁ আকৌ নেক্সট ভিডিঅ'লৈ কালি নাইবা পৰহিলৈ আহি আছোঁ থেংক ইউ ছ' মাছ বাই